নমস্কাৰ। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত মই আজি ছাত্ৰ সন্থাৰ উপদেষ্টা মাননীয় সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ এটা বাইট দেখা পালোঁ। তেওঁ কৈছে যে নিৰ্বাচন আয়োগে যিটো সমষ্টি নিৰ্ধাৰণৰ প্ৰক্ৰিয়া হাতত লৈছে তাক আদৰণি জনাইছে। মই ৰাইজৰ জ্ঞাতাৰ্থে এটা কথা ক'ব বিচাৰিছোঁ, তেওঁলোকে এটা সময়ত এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথাটোত তেওঁলোকে স্থগিতাদেশ আনিবৰ কাৰণে তেওঁলোকে খুব তৎপৰ হৈছিলে। আৰু তেওঁলোকে এটা কথা তেখেতে কৈছে যে অসমৰ খিলঞ্জীয়া ৰক্ষা কৱচ, অসমৰ গোটেই অসম চুক্তিৰ যিটো ৬ নং দফা ৫ নং দফা এই গোটেই কথাবিলাকক সামৰি পেলাই এই গোটেই কথাখিনি সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা সন্নিৱিষ্ট আছে। এতিয়া মই সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াক বিনম্ৰভাৱে এটা প্ৰশ্নহে মোৰ তেখেতলৈ আছে যে আপুনি যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথাটোক যে আদৰণি জনালে, NRCখন শুদ্ধ NRC এখন অসম চৰকাৰে আমাক দিব পাৰিলে নেকি? অসম আৰু অসমীয়াৰ ৰক্ষা কৱচ যিটো সাংবিধানিক ৰক্ষা কৱচৰ ক্ষেত্ৰত এই চৰকাৰে কেন্দ্ৰীয় চৰকাৰে আমাক ৰক্ষা কৱচ কিবা দিব পাৰিলে নেকি? য'ত আনিলে তেওঁলোকে, য'ত NRCখনৰ আপডেটৰ কাৰণে তেওঁলোকে প্ৰায় ১৬০০ কোটি টকা অসম গভৰ্ণমেণ্টে খৰচ কৰিছে, ৫৫,০০০ আমাৰ কৰ্মচাৰীয়ে তাত কাম কৰিছে, তাৰপিছতো আজি শুদ্ধ এখন NRC আমি পাবলৈ সক্ষম নহ'লোঁ। তেতিয়াহ'লে তেনে ক্ষেত্ৰত সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰটোত যে আপুনি আদৰণি জনালে, তাত অসম আৰু অসমীয়াৰ সাংবিধানিক ৰক্ষা কৱচ, অসম চুক্তি, ৬ নং দফা এই কথাবিলাক ক'ৰবাত চৰকাৰে গুৰুত্ব দিলে নেকি? আৰু যদি গুৰুত্ব দিলে কা প্ৰৱৰ্তন কিয় হ'ল? ৬ নং দফাৰ কথাটো আজিৰ তাৰিখত গৱেষণাগাৰত পৰি আছে বুলি ক'লে, ৬ জনজাতিকৰণৰ কথাবিলাকো আজিৰ তাৰিখত একেবাৰে কোনো ধৰণৰ মূল্যহীন হৈ পেলাই পৰি আছে। তেনে ক্ষেত্ৰত মই মাননীয় সমুজ্জ্বল ভট্টাচাৰ্য ডাঙৰীয়াৰ প্ৰতিক্ৰিয়াটো আদৰণি জনোৱা প্ৰতিক্ৰিয়াটোত মই হতবাক হ'লোঁ। আমি কৈছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণ লাগে। আমাৰ যিটো আপোনাৰ ২০০৭ চনত এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ গোটেই প্ৰক্ৰিয়াটো তেতিয়া স্থগিতাদেশ দিয়া হৈছিলে। আৰু চেঞ্চাছ ২০১১ চনত চেঞ্চাছ হোৱাৰ পাছত ২০২১ চনৰ চেঞ্চাছৰ গোটেই প্ৰক্ৰিয়া এতিয়াও অব্যাহতই আছে, এতিয়াও এটা আধৰুৱা অৱস্থাত আছে। তেনে ক্ষেত্ৰত আপুনি কি ভিত্তিত NRC খন সম্পূৰ্ণ নোহোৱাকৈ কি ভিত্তিত আপুনি আদৰণি জনালে? এইটো আমি দুধুৰ মুধুৰত সন্দিহানত পৰিছোঁ। এইটো আমাৰ কাৰণে এটা বৃহৎ প্ৰশ্ন। সেইকাৰণে আমি কৈছোঁ যে বিজেপিয়ে কেৱল মাত্ৰ বিজেপিৰ সুবিধাৰ কাৰণে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথাটোত তৎপৰ হৈছে নেকি? আৰু যদি শুদ্ধ NRCখন নহয়, শুদ্ধ NRCখন যদি নহয়, ২০২১ যদি চেঞ্চাছৰ গোটেই প্ৰক্ৰিয়া সম্পূৰ্ণ নহয়, তেতিয়াহ'লে আকৌ পুনৰ যেনেকৈ NRCত ১৬০০ কোটি টকা খৰচ কৰা হৈছিলে, তেনেকৈ আকৌ আমাৰ অসমীয়াৰ পইচা তেনেকৈ আপোনাৰ অপচয় হ'ব নেকি? সেইকাৰণে মই এটা কথা কৈছোঁ, কথাবিলাক ক'ৰবাত হুৰমূৰ, ক'ৰবাত মিতিৰালি হৈছে নেকি? গতিকে মই কৈছোঁ যে সমষ্টি পুনৰ নিৰ্ধাৰণ লাগে। যেনেকৈ মই উদাহৰণস্বৰূপে ক'লোঁ, আজি দিছপুৰ প্ৰায় ৪ লাখ ভোটাৰ আছে, ডাঙৰ সমষ্টি। ৱেষ্ট গুৱাহাটী প্ৰায় ২,৯৫,০০০ ভোট আছে, ডাঙৰ সমষ্টি লাগে। কিন্তু NRCখন শুদ্ধ NRC এখন পোৱাৰ আগত সমষ্টি পুনৰ নিৰ্ধাৰণে আমাক সাংবিধানিক ৰক্ষা কৱচটো দিবনে? ই এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মই আপোনালৈ এই মোৰ প্ৰতিক্ৰিয়াটো প্ৰেৰণ কৰিলোঁ যে কি কাৰণত আপুনি আদৰণি জনালে, আমিও জানিব বিচাৰিছোঁ। আদৰণি জনোৱাৰ কাৰণটোনো কি? ধন্যবাদ।